পোলাও বনাই কেনে একদিন মাতবি ওকে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল দিয়ক আপোনালোকৰ কৃপাত আৰু আজি আমি বনাব লৈছোঁ মানে পোলাও আপোনালোকক দেখা ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইফালে আমাৰ মাইক চাওক এয়া মাই এইফালে চাওক অভাৰ এক্টিং গাইজ গম পাইছে ভিডিঅ'টো কৰা বুলি সেইকাৰণে অভাৰ এক্টিং দেখাইছি ইলা যি কি নহওক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ শেষলৈ চাই মজাটো লৈ যাওক বাই বাই এয়া প্ৰথমে ইয়াত তেল ঢালি দিলে আজি তাৰমানে কুকাৰত বনাম আৰু এইফালে ইয়াত ধুনীয়াকৈ জিৰা গুটি দি দিলে ইয়াত তেলখিনি গৰম হোৱাৰ পিছত এইবাৰ দিলে আকৌ পিঁয়াজ আৰু পিঁয়াজখিনি অলপ টাইম লৰাই দিব মানে মজি যোৱালৈ তাৰপিছত এয়া কাটি থোৱা তোমাৰ গাজৰ আৰু বিনখিনি দি দিছে এইখিনিও অলপমান টাইম লৰাই দিছে আৰু বেছিকৈ তেল নিদিব আৰু এইফালে চাউলখিনিও ধুনীয়াকৈ ধুই পখালি একদম ইয়াতে দিলে অলপ টাইম পানীখিনি যোৱাৰ পিছত আৰু তাৰপিছত এইবাৰ আকৌ পানী ঢালি দিলে অলপমান ভাজাৰ পিছত আৰু এইবাৰ ঢাকনিখন মাৰি বহাই দিলে আৰু মানে পোলাওটো লুটি ঘটি এইফালে দেখিছেনে গেছ শেষ হৈ গ'ল আকৌ ব্লেকত আনিলে আৰু ফোন কৰি ফালে আৰু আমি ব্লেকতে আনো আৰু এইফালে আমাৰ ৰেডি এইফালে আলু ভাজি আৰু পোলাও মায়ে আকৌ নাখাওঁকৈ খাই দিছে আকৌ আমি য'ৰ পৰা আনো একদম গেছ ব্লেকত আৰু সেই মামাজনেও আমাৰ ভিডিঅ' চাই থাকে আৰু এইফালে মই এতিয়া খাবলৈ লৈছোঁ পোলাও আৰু আপোনালোকে যে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব ধুনুচনা অফিচিয়েল আছে আৰু এইফালে মই আলু ভাজা আৰু পোলাও লৈছোঁ আৰু এদিন কণীৰ লগত খাই দেখাম কণী হ'লেতো আৰু ভাল লাগিল আৰু চিকেন পোলাও বনাই খাম এদিন আপোনালোকে যদি কমেণ্ট দিয়ে আৰু এইফালে মই খাই চালোঁ ইমান সোৱাদ হৈছে আৰু কি ক'ম তাৰপিছত বৰমাহঁতৰ আকৌ সৰু ভণ্টিকো মাতিলোঁ খাবলৈ তাইও আহিল আৰু এইফালে কাপোৰবোৰ তাৰত মেলি দি থৈ দিছোঁ যিহেতু বৰষুণ দি আছিল বৰমাহঁতৰ সৰু ভণ্টিকো মাতিলোঁ খাবলৈ আৰু তাই কিবা কৈ আছে সোধকচোন চিকেন পোলাও বনাই কেনে একদিন মাতবি অ'কে আজিলৈ আহিছোঁ বাই বাই ধন্যবাদ